নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম শ্ৰী প্ৰাঞ্জল কুমাৰ শৰ্মা। মোৰ ইউটিউব চেনেল হেল্প অলৱেজ ফৰলৈ আপোনালোকক স্বাগতম। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি আমি আলোচনা কৰিম ভাৰত চৰকাৰৰ দ্বাৰা উন্মোচন কৰা এখন নতুন আঁচনিৰ ওপৰত, যিখন আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী স্বনিধি যোজনা বা স্বনিধি স্কিম। এই আঁচনিখন আমি আলোচনা কৰিম আজি এই ভিডিঅ'টোৰ জৰিয়তে। কি আছে এই আঁচনিখনত আহকচোন চাওঁ। বন্ধু বান্ধৱীসকল, আমি সকলোৱে জানো যে কোভিড-19 নাইবা কৰোণা ভাইৰাছৰ সংকটৰ কাৰণে বিশ্বৰ লগতে ভাৰতবৰ্ষও ইয়াৰ জুৰুলাৰ সন্মুখীন হৈছে। আৰু এই জুৰুলাৰ বা সংকটৰ সময়ত বিশেষকৈ পদপথৰ ব্যৱসায়ী নাইবা আমি যাক ষ্ট্ৰীট ভেণ্ডৰ্ছ বুলি কওঁ, তেওঁলোক অৰ্থনৈতিকভাৱে বেছিকৈ জুৰুলা হৈছে। আৰু ইয়াৰ ফলত বহুতৰে বিজনেছ লছ হৈছে নাইবা অৰ্থনৈতিকভাৱে ভাঙি পৰিছে। আৰু এই শ্ৰেণীৰ মানুহখিনিক, এই শ্ৰমজীৱী কৰা মানুহখিনি, বিশেষকৈ পাণ দোকান, ফল মূল, শাক পাচলি ব্যৱসায় কৰা, বস্ত্ৰ ব্যৱসায় কৰা, ষ্টেচনাৰী সামগ্ৰী বিক্ৰী কৰা, চেলুন ইত্যাদি ব্যৱসায়ৰ লগত জড়িত মানুহখিনি এটা আৰ্থিকভাৱে সকাহ দিয়াৰ কাৰণে বা এটা যাতে তেওঁলোকে নতুনকৈ বিজনেছ আৰু ষ্টাৰ্ট কৰিব পাৰে, তাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এখন আঁচনি লঞ্চ কৰিছে, যিখন আঁচনিৰ নাম হৈছে প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধি, যাক চমুকৈ কোৱা হয় PM স্বনিধি স্কিম। এই আঁচনিখন যোৱা 2020 চনৰ 1 জুন তাৰিখে লঞ্চ কৰে ফাইনেন্স ডিপাৰ্টমেণ্টে। এই PM স্বনিধিৰ অধীনত পদপথৰ দোকানীক প্ৰথমবাৰৰ বাবে ঋণ প্ৰদানৰ সুবিধা দিয়া হ'ব। কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে মুকলি কৰা স্পেচিয়েল মাইক্ৰ' ক্ৰেডিট ফেচিলিটি স্কিম PM স্বনিধি বা PM ষ্ট্ৰীট ভেণ্ডৰ্ছ আত্মনিৰ্ভৰ নিধিৰ জৰিয়তে দেশৰ প্ৰায় 50 লাখতকৈও অধিক পদপথৰ দোকানী, বিশেষকৈ যিসকলে 24 মাৰ্চ 2020 চনৰ আগত ব্যৱসায় কৰিছিল আৰু লকডাউনৰ কাৰণে তেওঁলোকৰ জীৱিকাৰ ওপৰত সমস্যা আহি পৰিছে বা বিজনেছটো বন্ধ হৈ গৈছে, তেওঁলোকৰ কাৰণে এই আঁচনিখনৰ ব্যৱস্থা কৰা হৈছে। আৰু এই আঁচনিখনৰ জৰিয়তে 10,000 টকাকৈ লোনৰ ব্যৱস্থা কৰা হ'ব। এই আঁচনিৰ অধীনত শাক পাচলি বিক্ৰেতা, ফল মূল বিক্ৰেতা, চাহ, পকোৰা, ৰুটি, কণী, বস্ত্ৰ সামগ্ৰী বিক্ৰেতা, জোতা, গ্ৰন্থ বা ষ্টেচনাৰী সামগ্ৰী বিক্ৰেতা তদুপৰি বা তথা চেলুন, মুচি, পাণ দোকান, ধুবি আদি পদপথৰ ব্যৱসায় দোকানীসকলক মূলধনী পুঁজি হিচাপে 10,000 টকাৰ ঋণ হিচাপে আগবঢ়োৱা হ'ব। আৰু এই ঋণ মাহিলী হিচাপে ধাৰ মাৰি বছৰত সমাপ্ত কৰিব লাগিব। কোনে কোনে এই আঁচনিখনৰ সুবিধা ল'ব পাৰিব? আমি ক'লোৱে যে কোনে কোনে এই আঁচনিখনৰ সুবিধা ল'ব পাৰিব। পদপথৰ ব্যৱসায়ী, য'ত গাঁৱেই হওক, চহৰেই হওক, ছেমি আৰ্বান এৰিয়াই হওক, যিসকলে 2020 চনৰ মাৰ্চ মাহৰ 24 তাৰিখৰ আগত ব্যৱসায় আৰম্ভ কৰিছিল বা তেতিয়ালৈ কৰি আছিল, তেওঁলোকে এই আঁচনিখনৰ সুবিধা ল'ব পাৰিব। এই আঁচনিখনৰ কেইটামান গুৰুত্বপূৰ্ণ কথা তথা বৈশিষ্ট্য আছে। PM স্বনিধি স্কিম 2020ৰ কেইটামান গুৰুত্বপূৰ্ণ কথা হ'ল যে এই মাইক্ৰ' ক্ৰেডিট লোন স্কিমখন 10,000 টকাকৈ প্ৰতিজন পদপথৰ ব্যৱসায়ীক দিয়া হ'ব। এই আঁচনিখনৰ জৰিয়তে দেশৰ প্ৰায় 50 লাখ পদপথৰ ব্যৱসায়ী লাভান্বিত হ'ব আৰু তেওঁলোকে ৱৰ্কিং কেপিটেল হিচাপত 10,000 টকাকৈ পাব, যিটো তেওঁলোকে এবছৰৰ ভিতৰত মান্থলি ইনষ্টলমেণ্টত বা মাহিলী কিস্তি হিচাপে ধাৰ মাৰিব লাগিব। আৰু তেওঁলোকক কোভিড-19ৰ ফলত এফেক্ট হোৱাৰ ফলত তেওঁলোকৰ জীৱিকা বন্ধ হৈ যোৱাৰ ফলত নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰাৰ কাৰণে এই পইচাটো দিয়া হ'ব। আৰু যিটো লোন দিয়া হ'ব তাত ইণ্টাৰেষ্ট বাৰ্ষিক হিচাপত হ'ব 7% বা 7 টকা। আৰু এই আঁচনিত আৰু এটা সুবিধা হৈছে কি, যদি মানুহজনে এবছৰৰ ভিতৰত বা তাতকৈ সময়ৰ আগত লোনটো ৰিপে'মেণ্ট কৰি দিয়ে বা গোটেইখিনি ধাৰ মাৰি দিয়ে, তেতিয়াহ'লে তেওঁক গভমেণ্টৰ ফালৰ পৰা 6 মাহ পিছত ইণ্টাৰেষ্ট ছাবচিডিটো দিয়া হ'ব। অৰ্থাৎ তেওঁ লোন লৈছিল 10,000 টকা আৰু 7% যিটো ইণ্টাৰেষ্ট ৰেটৰ অৰ্থাৎ 700 টকা যিটো কাটা যায় আছিল, সেইটো গভমেণ্টে তেওঁক ৰিপে'মেণ্ট হোৱাৰ পৰা 6 মাহ পিছত তেওঁৰ একাউণ্টত দি দিব। তাৰোপৰি এই আঁচনিৰ জৰিয়তে এটা কেছবেকৰ সুবিধাও আছে। যদি আমি ডিজিটেল ট্ৰেনজেকশ্যন কৰোঁ, অৰ্থাৎ আমি অনলাইন মোডত মোবাইল বেংকিং কৰোঁ বা আমি যিকোনো ডিজিটেলাইজ এপছৰ জৰিয়তে আমি পে'মেণ্ট কৰোঁ, তেতিয়াহ'লে আমি এটা কেছবেক পাম। অৰ্থাৎ আমি বাকী যেনেকৈ আমি মোবাইল ৰিচাৰ্জ কৰিলে আমি কেছবেক পাওঁ, তেনেকৈ ইয়াতো আমি কেছবেকৰ সুবিধা পাম। আৰু এই আঁচনিটোত এটা মোবাইল এপছ বা ৱেব পৰ্টেল থাকিব, যিটোৰ জৰিয়তে আমি এপ্লিকেশ্যন প্ৰচেছ কৰিব পাৰিম।
আৰু ইয়াৰ কাৰণে এই আঁচনিত লোন লোৱাৰ কাৰণে কোনো ধৰণৰ গেৰাণ্টিৰ দিবৰ দৰকাৰ নাই। আৰু এই আঁচনিখন 2020 চনৰ মাৰ্চ মাহৰ পিছত আৰম্ভ কৰা হ'ব আৰু লকডাউন সমাপ্ত হোৱাৰ পিছতে আৰম্ভ কৰা হ'ব। আৰু এই যিটো লোন এমাউণ্ট আছে সেইটো বেংক একাউণ্টত জমা হ'ব। বন্ধু বান্ধৱীসকল, গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা কথা জনোৱা হৈছে যে ৰিচেণ্টলি এটা ৱেব পৰ্টেল নাইবা এটা মোবাইল এপছ লঞ্চ কৰা হ'ব, যিটোৰ জৰিয়তে এই আঁচনিখনত এপ্লিকেশ্যন কৰিব পৰা যাব। কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ গাইডলাইনছ গভৰ্ণমেণ্টৰ ফালৰ পৰা লঞ্চ কৰা হোৱা নাই। আৰু এই আঁচনিখনৰ কাৰণে কি ডকুমেণ্টছ লাগিব বা কেনেকৈ এপ্লাই কৰিব লাগিব এই বিষয়ে সবিশেষ হয়তো এমাহমানৰ ভিতৰতে পোৱা যাব। আৰু তেতিয়ালৈ আমাৰ লকডাউনৰ সময়ত আপোনালোকে যিখিনি ব্যৱসায়ী আছে অপেক্ষা কৰক আৰু সাজু থাকক।